1994 চনত কালুগাঁৱৰ কেইবাজনো সাহিত্যানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত কালুগাঁও ৰাইটাৰ্ছ গিল্ড চমুকৈ কাৰাগী নামেৰে এটা অনুষ্ঠানৰ জন্ম হৈছিল। উক্ত অনুষ্ঠানৰ আজি ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি কালুগাঁও প্ৰেছ ক্লাবৰ কাৰ্যালয়ত পালন কৰা হয়। কাৰাগীৰ সম্পাদক কৃষ্ণকান্ত গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু কাৰাগীৰ সভাপতি হৰেণ চন্দ্ৰ নাথে পৌৰোহিত্য কৰা। কাৰাগীৰ প্ৰয়াত উপদেষ্টা ক্ৰমে সোমেশ্বৰ দত্ত, থানুৰাম গগৈ আৰু ৰোহিণী গগৈৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে তৰুণ চন্দ্ৰ নাথ, ৰাজকুমাৰ শ্ৰীকৰণ সিং আৰু সৌৰভ নেওগে। উক্ত অনুষ্ঠানত সত্যজিৎ নাথ, অপূৰ্ব বৰঠাকুৰ, নীলোৎপল বৰুৱা, অচিন্ত বৰঠাকুৰ উপস্থিত থাকে।